অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে? জানো। দেশৰ ৰাষ্ট্ৰপতিৰ নামটো জানে আপুনি? জানো। কি নাম থাকে? জানো। তো এখেতে বোলে সকলোবিলাক জানে কিন্তু নকয় সাংবাদিকক। তো ক'বনো কিয়, আজিকালি মামাৰ পিছে পিছে ঘূৰে আৰু বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হয় যিহেতু, গতিকে লেভেল অকণমান থাকিবই। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জীৱন জিন্দাবাদ। মানে সাংবাদিকৰ প্ৰশ্নত এইবাৰ বেচেৰা অৱস্থা নাইকিয়া হ'ল। মানে হিন্দী চিনেমা এখনত যেনেকৈ ধৰক খুব দুখ লগা বা ছিৰিয়াছ টপিক চিনেমা এখনত যেনেকৈ মানে জনি লিভাৰৰ সৰু সৰু কিছুমান কমেডি চিন সোমোৱাই পেলাই চিনেমাখন খুব সুন্দৰ কৰি তোলে, ঠিক তেনেকৈ বিজেপি চৰকাৰে ইয়াক লৈ লৈছে জনি লিভাৰৰ নিচিনাকৈ, মানে যাতে ৰাইজে মনোৰঞ্জন লাভ কৰি থাকে আৰু মানে খুব উপভোগ কৰি থাকে আৰু। জনি লিভাৰলৈকে ঠিকেই আছিল। তো এই যে পোষ্টাৰখন এইখন কি মানে, তো আজিকালি মামাৰ পিছে পিছে ঘূৰে, বিজেপি ষ্টাৰ কেম্পেইনাৰ হয়, গতিকে যিটো সমষ্টি 24 নং গৌৰীপুৰ যিটো সমষ্টিৰ কথা তেওঁ উল্লেখ কৰিছে, হয়তো কিবা এটা ইংগিত পাইছে। সেই সমষ্টিটো সম্পূৰ্ণ সংখ্যালঘু সমষ্টি হয়, কিয়নো সংখ্যালঘু ভোট যিহেতু বিজেপিক বৰ্তমান দৰকাৰ, গতিকে টিকেট পাবও পাৰে আৰু কিবা ইংগিত পাইছে, সেইকাৰণে এই পোষ্টাৰখন বনাইছে। তো কথা হ'ল, এওঁ যদি সঁচাকৈ টিকেট লাভ কৰে তে মোৰ আৰু মোৰ পৰিয়ালৰ সমস্ত ভোট এইবাৰ বিজেপি চৰকাৰে লাভ নকৰে। এইজন মহাপুৰুষক যদি নেতা হিচাপে দেখিবলৈ পোৱা যাব তেন্তে মোৰ মানে নিজকে অপমানিত কৰা হ'ব। অন্ততঃ পিছত নিজকে সান্তনা ল'ব পাৰিম যে এইজন মহাপুৰুষ নেতা হোৱাত মোৰ যোগদান নাই, মোৰ পৰিয়ালৰ যোগদান নাই বুলি। তো যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভিডিঅ'টো চাওক। ভিডিঅ' ক্লিপ এটা দিছোঁ, বেচেৰা এবাৰ সাংবাদিকৰ প্ৰশ্নত মানে অৱস্থা কি হ'ল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নাম জানে? নামটো মই পাহৰি গ'লো। পৰিবহণ মন্ত্ৰীৰ নামটো? অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে? জানো। কৃষি মন্ত্ৰীৰ নামটো জানে? জানো। দেশৰ ৰাষ্ট্ৰপতিৰ নামটো জানে আপুনি? জানো। কি নাম থাকে? জানো। লোকসভাৰ স্পীকাৰৰ নামটো জানে? যিহেতু আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজে, গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা আপুনি বিজেপিৰ পৰা টিকট খুজিব খোজে, গতিকে ৰাজনৈতিক যিসকল ব্যক্তি বা যিসকল মন্ত্ৰী তেওঁলোকৰ আপুনি নাম জানে? মুখ্যমন্ত্ৰীৰ বাহিৰেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আৰু কি কি দপ্তৰ আছে আপুনি জানে? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু কি কি দপ্তৰ আছে? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কি কি দপ্তৰ আছে? যিহেতু আপুনি কৈছে যে বিজেপিৰ পৰা আপুনি টিকট বিচাৰিব, গতিকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু আন কি কি দপ্তৰ আছে? কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ তেওঁ মন্ত্ৰী। দেশৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম জানে? কি ক'ব? আপুনি ৰাজনীতি পথাৰলৈ আহিছে, গতিকে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব খোজে ৰাজনৈতিকভাৱে, গতিকে কি ক'ব? আপুনি